এতিয়ালৈকে স্পষ্ট হোৱা নাই যাতে আমি কথা পাতিম। দৃশ্য দেখিবলৈ পোৱা গৈছে আপোনাক। আমাৰ দিছপুৰ চলো যাত্ৰা যোৱা 25 তাৰিখৰ পৰা আৰম্ভ হৈছে। ফেব্ৰুৱাৰী 25 তাৰিখৰ পৰা আজি কোকৰাঝাৰ জিলা হিচাপে আমি কৰি আছোঁ। লগতে আমি দিছপুৰ চলো যাত্ৰা মানে আমাৰ কিছু যিখিনি সমস্যা সেইবিলাক হ'বৰ কাৰণে বা এইবিলাক সমস্যা সমাধান কৰিবৰ কাৰণে দিছপুৰৰ প্ৰয়োজন আছে। সেইকাৰণে আমি দিছপুৰ চলো যাত্ৰা কৰিছোঁ আৰু দিছপুৰত আমাৰ BTC অঞ্চলত 15টা সমষ্টি আছে। 15টা সমষ্টিটো NDA হিচাপে পঠাটো আমাৰ দায়িত্ব। এনেকুৱা হোৱা নাই। NDA হিচাপে আমি একেলগে খেলিব। NDA হিচাপে আমি একেলগে খেলিব। বিজেপি 4টা বা কিবা এইবিলাক ফাইনেল হোৱা নাই। মুঠতে ফাইনেল পৰ্যায়ত আলোচনা হ'ব, তেতিয়া মই ক'ব পাৰিম। আজি জন্মদিন মই আশীৰ্বাদ বিচাৰিম সকলো ৰাইজৰ পৰা, সকলো শ্ৰেণীৰ ৰাইজৰ পৰা, সকলো জাতি জনগোষ্ঠীৰ পৰা মই আশীৰ্বাদ বিচাৰিম যাতে মই ভৱিষ্যত সকলো জাতি জনগোষ্ঠী বা সকলো ৰাইজৰ কাৰণে যাতে কাম কৰিব বিচাৰে। আজিৰ দিনত এনেকুৱা নাই। বহুত কংগ্ৰেছ বা বিজেপি বা ইউ পি দলৰ কৰ্মকৰ্তাসকলে জইনিং কৰিব। সঁচা কথা কোন জইনিং কৰিব এতিয়া পিছত মই গম পাম। কাম্পা আহিব না নাহিব এতিয়ালৈকে স্পষ্ট হোৱা নাই যাতে আমি কথা পাতিম।